আহি পাই গ'লোঁ এতিয়া নামঘৰ। পূজা চূজা কৰি হৈ গ'ল এতিয়া। ইয়াত আহিলে এটা ৰছী বান্ধিব লাগে। ময়ো এটা ৰছী বান্ধো। পূজা কৰি হৈ গ'ল এতিয়া। ইয়াৰ পৰা ওলাই দিলোঁ। তো এবাৰ ভিউটো দেখুৱাই দিছোঁ। তো হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। তো আজি এটা আকৌ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু তো আজি ফাৰ্ষ্ট টাইম এটা মন্দিৰ যাব ওলাইছোঁ। আপোনালোক দেখুৱাবলৈ আহিছোঁ কেনেকুৱা কি হয়। তো ভিডিঅ'টো এণ্ডলৈকে চাই যাওক আৰু কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাই দিব। তো এতিয়া চলো ডাইৰেক্ট মটো ব্লগত লগ পাম। তো ফাইনেলি আহি পাই গ'লোঁ এতিয়া মন্দিৰ। আৰু এই দোকানখন বস্তু লৈ লৈছোঁ শৰাইৰ কাৰণে। তো এতিয়া বস্তু লৈ গৈ চলো ডাইৰেক্ট গোটত মাস্ক পিন্ধা বাধ্যতামূলক। তো এতিয়া বস্তু লৈ গৈ আছোঁ মন্দিৰত লৈ বস্তু। তো এতিয়া চাকি তাকি জ্বলাই হৈ গ'ল। তো পূজা চূজা কৰি হৈ গ'ল এতিয়া। ইয়াত আহিলে এটা ৰছী বান্ধিব লাগে। ময়ো এটা ৰছী বান্ধো। যিটো ভাগ হেৰি হয় আপোনালোক আহিলে মানে বান্ধি থৈ যাব। তো পূজা কৰি হৈ গ'ল এতিয়া। ইয়াৰ পৰা ওলাই দিলোঁ। তো এবাৰ ভিউটো দেখুৱাই দিছোঁ চাই লওক নামঘৰ।